হেল্ল' গাইছ আইবি এয়া ৰাজস্থানত ঘৰ খেতি কৰি আছো ঘৰত ভাই মাঘৰ উৰুকা খাই আছে চবে এতিয়া আহিবই মাঘৰ উৰুকা জানুৱাৰী আমি ইয়াতে ৰাজস্থানত ঘৰ খেতি কৰি আছো ৰাজস্থানী হৈ পেলাই দেখছে না মাফলা চাফলা লৈ তাতে ডিচেম্বৰৰ মাহ ঠাণ্ডা আইবি ঘৰ খেতি কৰি আছো আটা 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 এই সেইগিলাখান দেখছা গ্ৰীণ গ্ৰীণ কালাৰ হৈ গেছি আইবি আহি যাবি খেতি কৰবা টাইমত এতিয়া কাটৰ টাইম হলি আহি যাবি কি হ'ব ভাই ক'ৰ মানুহ ক'ত আহি পেলাই কি কাম কৰি আছো ক'ত কি ভগৱানে জানে ক'ৰ অসমৰ মানুহ ক'ত আহি পেলাই ৰাজস্থানত আহি কি হ'ব দে আৰু ভাই চলিব লাগিব কিবা এটা কৰি পেলাই নে কি ক